ছাত্ৰ-ছাত্ৰীসকল যোৱা ভিডিঅ'ত দৰকাৰী কিছুমান এমচিকিউ আলোচনা কৰা হৈছে আৰু আজিৰ ভিডিঅ'টোতো এমচিকিউ আলোচনা কৰিম। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে যে তলৰ কোনটো পৰিমেয় সংখ্যা? অপশ্যনত ভালকেইটা আছে, ইয়াৰ শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। ইয়াতে চোৱাচোন, এই 11টো যে দেখিছা, 11টো এটা মৌলিক সংখ্যা আৰু 11টো কিহৰ ভিতৰত আছে? ৰুটৰ ভিতৰত আছে। মৌলিক সংখ্যা যদি ৰুটৰ ভিতৰত থাকে সেইটো কেতিয়াও পৰিমেয় হ'ব নোৱাৰে। গ'ল। আৰু পাইটো কেতিয়াও পৰিমেয় নহয়, এইটোও গ'ল। এতিয়া এইটো চাবাচোন, এই 2টো যে দেখিছা তোমালোকে, এই 2টো এটা পৰিমেয় সংখ্যা আৰু এই যে √5টো দেখিছা, √5টো এটা অপৰিমেয় সংখ্যা। হ'ল। পৰিমেয় আৰু অপৰিমেয় যদি যোগ হৈ থাকে সেইটো কেতিয়াও কি হ'ব নোৱাৰে? পৰিমেয় হ'ব নোৱাৰে। তেতিয়াহ'লে শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন ডিটো হ'ব। কেনেকৈ হ'ব চাবাচোন, যে 49 যে দেখিছা, 49ৰ বৰ্গমূল কি? 49ৰ বৰ্গমূলটো 7 হয়, কিয়নো 7 গুণ 49। অৰ্থাৎ আমি 49ৰ বৰ্গমূল কি লিখিব পাৰোঁ? 7 লিখিব পাৰোঁ। আৰু এই 7টো কিন্তু এটা কি সংখ্যা জানানে? এই 7টো এটা পৰিমেয় সংখ্যা। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। 2 নম্বৰ প্ৰশ্নটোত কৈছে যে এই 65 আৰু 117 এই দুইটাৰ গসাউ এইখিনিৰ সমান বুলি কৈছে, তেন্তে এমটোৰ মান উলিয়াব লাগে। মই এইটো তোমালোকক খুব ধুনীয়াকৈ সমাধান কৰি দেখুৱাম। যিহেতু এইবোৰ এমচিকিউ হয়, গতিকে অতি কম সময়ত পৰীক্ষাত তোমালোকে ইয়াৰ শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব আৰু অতি চুটিকৈ মই তোমালোকক সমাধান কৰি দিম। তোমালোকে সমাধানটো চাবা। ইয়াতে 65 আৰু 117ৰ গসাউ আছে, গতিকে তোমালোকেও 65 আৰু 117ৰ গসাউ উলিয়াই ল'বা। দুইটা কিহেৰে হৰণ যাব? দুইটাকে হৰণ যাব লাগিব, কিন্তু 13ৰে কিন্তু দুইটাকে হৰণ যাব। 13 5 গুণ 65, 13 9 গুণ 117। দুইটাকে হৰণ গৈছে, কিহেৰে? 13ৰে গৈছে। এইবাৰ চোৱাচোন কি পালোঁ হৰণ কৰি পেলাই? 5 আৰু 9 পালোঁ। এই 5 আৰু 9টোক একক বাদে কিবা বেলেগ সংখ্যাৰে হৰণ যাব নেকি? একক বাদেতো বেলেগ সংখ্যাৰে 5 আৰু 9 হৰণ নাযায়, গতিকে হৰণ নকৰিবা। গতিকে যিটো সংখ্যাৰে দুইটা সংখ্যাকে হৰণ গৈছে সেইটোৱে হ'ব ইয়াৰে গসাউ। গতিকে আমি গসাউ কি পালোঁ? কিহেৰে দুইটা সংখ্যাকে হৰণ গৈছিলে? 13ৰে দুইটাকে হৰণ গৈছিলে, গতিকে গসাউ আমি 13য়ে পালোঁ। হ'লনে? প্ৰশ্নত কৈছে যে 65 আৰু 117ৰ গসাউখিনি এইখিনিৰ সমান। সেই কথাখিনি আমি ইয়াতে, সেই লাইনটো আমি ইয়াতে লিখিম, কিন্তু আমি চুটিকৈ লিখিম। চোৱাচোন, গসাউ ন, গসাউখিনি এইখিনি মানে কোনখিনি? 65m - 117ৰ কি বুলি কৈছে? সমান বুলি কৈছে। সমান মানে কি চিন? সমান চিন। এইখিনি প্ৰশ্নই কৈছে। কি বুলি কৈছিলে? 65 আৰু 117ৰ গসাউ, এই গসাউখিনি 65m - 117ৰ সমান। সমান মানে কি চিন? সমান চিন। অৰ্থাৎ গসাউখিনি এইখিনিৰ সমান। এই কথাখিনি প্ৰশ্নই কৈছে। এতিয়া আমি ধুনীয়াকৈ সমাধান কৰিম। গসাউ অৰ্থাৎ গসাউৰ মানটো বহাই দিয়া। গসাউ কিমান পাইছিলোঁ? 13 পাইছিলোঁ, গতিকে গসাউৰ ঠাইত 13টো বহাই দিয়া। তাৰপিছত ইফালে যি আছে সেয়াই লিখিবা, 65m - 117 হ'ল। তাৰপিছত এতিয়া চাবাচোন, এইটো 13 আছে ন, মাইনাছ 117টো ইফালে লৈ আহাচোন। মাইনাছত থাকিলে কিহত হয়? প্লাছত হ'ব। আৰু ইয়াতে কি থাকিলে? 65m। এই 13 আৰু 117 যোগ কৰি কিমান পাবা? 130 পাবা। আৰু ইয়াতে আছে 65m, এইটো আছে 130। এই 65টো ইয়াতে পূৰণত আছে, হয়নে? গতিকে পূৰণত থাকিলে সমান চিনৰ এইফালে পঠিয়ালে কিহত হ'ব? হৰণত হ'ব। অৰ্থাৎ 65টো ক'ত যাব? তলত যাব। 65টো পঠিয়াই দিয়া গ'ল। ইয়াতে কিটো থাকিল? এমটো থাকিল, আৰু আমাকতো এমৰ মানে লাগে। 65 2 130, গতিকে আমি এমৰ মানটো কি পালোঁ? এমৰ মানটো 2 পালোঁ। গতিকে অপশ্যনত ভালকেইটা আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 2। 3 নম্বৰ প্ৰশ্নটিত আছে যে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ। এতিয়া চোৱা, অপশ্যন ভালকেইটা আছে, আমি শুদ্ধটো বাছি উলিয়াম। স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হয়, আৰু ক্ৰমিক স্বাভাৱিক মানে চিৰিয়েলি যাব লাগিব, বা তোমালোকে 5 6 ল'ব পৰা। ঠিক আছে, মই 5 6 লৈছোঁ। দুইটাৰ গসাউ উলিয়াম। 5 6 দুইটাক কি সংখ্যাৰে হৰণ যায়? কেৱলতো একেৰেহে হৰণ যায়, তাক বাদেতো বেলেগেৰে হৰণ নাযায়। চোৱাচোন, 1 5 গুণ 5, 1 6 গুণ 6। গতিকে দুইটাক যিটো সংখ্যাৰে হৰণ গৈছে সেইটোৱে হয় গসাউ। তাৰমানে কি বুজিলা? ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ কি ওলায়? 1 ওলায়। ঠিক আছে, 5 6টো ক্ৰমিক স্বাভাৱিক আছিল, মানে 5ৰ পিছতে 6 আহে, চিৰিয়েলি গৈছে, হয়নে? ঠিক তেনেকুৱা বেলেগ সংখ্যা লোৱাচোন, 6 7 ল'ব পৰা। 6 7ক কিহেৰে হৰণ যাব? একেৰে হৰণ যায়। 1 6 গুণ 6, 1 7 গুণ 7। একক বাদে বেলেগেৰতো 6 7ক হৰণ নাযায়, গতিকে যিটো সংখ্যাৰে দুইটা সংখ্যা হৰণ যায় সেইটোৱে হ'ব গসাউ। গতিকে কি বুজিলা?
ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ সদায় কি হয় 1 হয় তুমি যিয়ে সংখ্যা নোলোৱা কিয় ক্ৰমিক স্বাভাৱিক সদায় গসাউটো কি পাবা 1 পাবা কেৱল একেৰেহে হৰণ যায় তাৰ মানে গতিকে ইয়াৰে অপচনত কোনটো শুদ্ধ হ'ব 1 য'ত আছে 1 টো কোনটোত আছে b টোত আছে গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন বি হল এতিয়া আমি 4 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰিম 4 নম্বৰ প্ৰশ্নটি আছে যে যদি 26 আৰু 169 ৰ গসাউ 13 হয় তেনেহলে 26 আৰু 169 ৰ লসাগু উলিয়াব দিছে ঠিক আছে মই এইটো তোমালোক সমাধান কৰি দেখুৱাম এইটো সমাধান কৰাৰ আগত তোমালোকে এটা কথা জনাই যে গসাউ পূৰণ লসাগু ইকুৱেল সংখ্যা দুটাৰ পূৰণফল যদি গসাউ লসাগু পূৰণ কৰা তেতিয়ালে সংখ্যা দুটাৰ পূৰণফলৰ কি হ'ব সমান হ'ব এটো তোমালোকে জানিব লাগিব এটা চোৱা গসাউৰ ঠাইত গসাউৰ মানটো বহাই দিবা গসাউৰ মানটো কিমান আছে চোৱাচোন 13 আছে নে তো গসাউৰ মানটো 13 আছে 13 টো বহাই দিলা পূৰণ লসাগু আছে ন লসাগুটো উলিয়াব দিছে তো লসাগু হৈয়ে থাকিলে এটো তেনেকৈ থাকিলে তাৰ পিছত এটা চোৱাচোন ইয়াতে আছে সংখ্যা দুটা কি আছে এটা আছে 26 আৰু এটা আছে 169 গতে সংখ্যা দুটা লিখি দিবা 26 আৰু 169 লিখিলা এই সংখ্যা দুটা লিখিলো এটো কি ফল পূৰণফল মানে কি চিন পূৰণ চিন আমাক যেহেতুকে লসাগু উলিয়াব দিছে লসাগুটো ৰাখি দিলা আৰু ইফালে আছে 26 into 169 এটা সোৱাই 13 টো যে দেখিছা 13 টো এফালে কিহত আছে পূৰণত থাকিলে কি হয় হৰণত যায় অৰ্থাৎ ক'ত যাব তলত যাব এটা 13 দুগুণ কিমান হয় 26 হয় এতিয়া এই 169 আৰু 2 টো পূৰণ কৰিব লাগে পূৰণ কৰি যি পাবা হেতু আমাৰ উত্তৰ হ'ব 169 দুগুণ কিমান হ'ব সাইডত মই পূৰণটো কৰি দিছো তোমালোকে চাই লবা 2 9 গুণ 18 ৰ 8 এক বাকি থাকিলে 2 6 গুণ 12 1 13 3 এক থাকিলে 2 1 গুণ 2 1 3 তো 300 কিমান পালো 38 338 অপচনত কোনটো আছে চোৱাচোন শুদ্ধ উত্তৰটো কোনটো হ'ব অপচন ডি টো এইটো হ'ব এটা নেক্সট আমি 5 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰিম এই যে তোমালোকে 5 নম্বৰ প্ৰশ্নটি দেখিছা এই 5 নম্বৰ প্ৰশ্নটো 4 নম্বৰ প্ৰশ্নটিৰ দৰে হয় ইয়াতেও গসাউ দিয়া আছে লসাগু উলিয়াব দিছে তেনে ক্ষেত্ৰত তোমালোকে জানিবই লাগিব যে গসাউ আৰু লসাগু পূৰণ কৰিলে সংখ্যা দুটাৰ পূৰণফলৰ কি হয় সমান হয় এতিয়া চোৱা প্ৰশ্নটো আমাক গসাউ দিয়াই আছে গসাউ কিমান দিয়া আছে 97 তো গসাউৰ ঠাইত 97 বহাবা আৰু লসাগুটো আমাক উলিয়াবই দিছে গতিকে লসাগু কৰি থৈ দিলা সংখ্যা দুটা বুলি কৈছে ন সংখ্যা দুটা আমি জানো সংখ্যা দুটা কি বুলি আছে এটা আছে 1261 আৰু এটা আছে 1067 লিখিলো সংখ্যা দুটা পূৰণফল মানে কি চিন পূৰণ চিন আমাক যেহেতু লসাগু লাগে লসাগুটো যেনেকৈ আছে তেনেকৈ তোমালোকে ৰাখি দিবা হল এই 97 টো পূৰণত আছে পূৰণত হলে ক'ত যায় হৰণত যায় অৰ্থাৎ 97 টো ক'ত যাব তলত যাব আৰু আগৰ পৰা কি আছে 1261 into 1067 এতিয়া আমি এখিনিৰ সমাধানটো কৰিম এটা যদি আমি 97 ৰে 1261 হৰণ কৰো কিমান পাও চাবাচোন কিমান বাৰ যাব 97 ৰে 1261 97 এক গুণটো 97 হয় তাৰ পিছত এক ধাৰ কৰি নিয়া এক ধাৰ কৰি নিয়াতে কিমান হ'ব 16 16ৰ 7 গলে 9 ইয়াতে 12 পৰা এক ধাৰ কৰি নিছিলা নে 11 আছে 11ৰ 9 গলে কিমান 2 তাৰপিছত এই একটো নমাই দিলো 97 কিমান গুণ 291 97 3 গুণ কিমান পাবা 291 পাবা 291 গলে 0 থাকিলে গতিকে আমি 97 ৰে 1261 হৰণ কৰি কিমান পালো 13 পাইছো ন 13 বাৰ যায় 97 13 গুণ 1261 এতিয়া 1067 আৰু 13 টো পূৰণ কৰি যিটো পাবা সেইটোৱে আমাৰ উত্তৰ হ'ব মই পূৰণটো ইয়াতে সাইডত দেখুৱাই দিছো 1067 আৰু 13 কিমান পাম 3 7 21 ৰ 1 2 থাকিলে 3 6 18 2 20 ৰ 0 2 থাকিলে 3 0 0 2 3 1 গুণ 3 1 7 গুণ 7 1 6 গুণ 6 1 0 গুণ 0 আৰু 1 1 গুণ 1 কিমান আমিলে 107 প্লাস কৰিলে 7 2 আৰু 6 কিমান 8 3 আৰু 1 তো কিমান পালো 13871 গতিকে শুদ্ধ উত্তৰটো কোনটো অপচন ডি এটি শুদ্ধ তোমালোকে ভিডিওবোৰ ৰিপিট চাবাচোন আৰু ইয়াৰে আগৰ ভিডিওটো তোমালোকে চাবা যথেষ্টখিনি তোমালোকৰ ক্লিয়াৰ হ'ব আকৌ ইয়াৰে পৰৱৰ্তী ভিডিওটো মই এমসিকিউ তোমালোকৰ সৈতে ডিসকাস কৰিম শেষত আটাইকে ধন্যবাদ জনাই আজি ভিডিওটি মই ইমানতে সামৰিছো